what you wanna say to me now. I wanna wake up with you in the morning. Show me there's nothing fake to me now. I wanna wake up with you in the morning. Say what you wanna say From to me England, now. enjoying India. Yay! What's your name? My name is Rashmita. Rashmida. I'm Jessica. Oh, Jessica, Yeah. nice to meet you. This is Oh Tom. my god. Hi guys. Hi guys. Turn this room, turn it to an ocean. Okay. Let me float around. Hello, namaskar. Eyes closed, like we're dreaming even when we're not. নমস্কাৰ বন্ধুসকল, পুনৰ আপোনালোক সকলোকে স্বাগতম মোৰ আন এটা ভিডিঅ'লৈ। আজি আহিছোঁ বেজেৰাৰ সমীপৱৰ্তী এক ঐতিহাসিক প্লেচ, নাম হৈছে পিংগলেশ্বৰ দেৱালয়। বহুত কম মানুহে ইয়াৰ বিষয়ে জানে। বহুত বেছিকৈ পাৱাৰফুল মন্দিৰ হয় আৰু বহুত বেছিকৈ হিষ্টৰিকেল প্লেচ হয়। গতিকে আহক আজি জানো যে ইয়াৰ ইতিহাস কি আৰু কেনেকুৱা ধৰণৰ মহত্ব আছে ইয়াতে। গতিকে আহক এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। গতিকে এইটো হৈছে ডাঙৰ বিৰাল মন্দিৰ। যেতিয়া মন্দিৰ এইটো প্ৰাচীন মন্দিৰ, পিছত ইয়াত কোনোবাই বনাইছে, কিন্তু কি হিষ্ট্ৰী আছে মই খুব কমকৈ জানো, গতিকে জানিব চেষ্টা কৰিম। বন্ধুসকল, ইয়াত পিংগলেশ্বৰ মন্দিৰৰ গোটেই এনভাইৰনমেণ্ট, এই পুখুৰীটো আছে, খুব ধুনীয়া এটা এটমছফিয়াৰ হয়। ইয়াতে বিভিন্ন ধৰণৰ হাঁহ চৰি থাকে, কিন্তু বৰ্তমান আনফৰ্চুনেটলি আমি দেখিব নাপাম, কাৰণ এতিয়া হৈছে দুপৰীয়া, ভৰ দুপৰীয়া। কিন্তু আদাৰ টাইমত খুব ধুনীয়া এটা এটমছফিয়াৰ হৈ থাকে। আন মন্দিৰবোৰৰ দৰে এই মন্দিৰটো প্ৰকৃতিৰ কোলাত নিৰ্মিত। প্ৰকৃতিৰ কোলা বুলি ক'লে যিটো বুজা যায়, খুব ধুনীয়া এটা এটমছফিয়াৰ। ইয়াত আহিলে সেইটো ফিলিংছ আপুনি ফিল কৰিবলৈ পাৰিব, খুব ধুনীয়া হয়। আৰু এই যিটো পুখুৰী, এই পুখুৰীটো আহোমৰ দিনতেই নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহ নে শিৱসিংহ। আচলতে আহোমসকলৰ আমাৰ যি মন্দিৰবোৰ নিৰ্মাণ কৰাত বহুত অৱদান আছে। সেইকাৰণে আহোম আৰু অসমীয়া এক এটা ছিঙিব নোৱাৰা সম্বন্ধ আছে, কাৰণ বহুকেইটা মন্দিৰ আহোমে পুনৰ নিৰ্মাণ কৰি থৈ গৈছে। আৰু এই পুখুৰীটো নিৰ্মাণ কৰিছিল আহোমৰে ৰজা এজন, ৰুদ্ৰসিংহ বা শিৱসিংহ কোনোবা, মই চিয়'ৰ নহয়। এনিৱেজ, ইয়াৰ পৰিৱেশটো চাওক, খুব ধুনীয়া হয়। চাৰিওফালে গছ বিৰিখ, আৰু এফালে যদি ঘূৰি চায় তেতিয়া দেখিব যে ডাঙৰ ডাঙৰ চেগুন গছ আছে, যাৰ নেকি চেগুন গছ বুলি কয় আই থিংক। চ' ডাঙৰ ডাঙৰ গছ আছে, আমৰ গছ আছে। যদি আমৰ বতৰ হ'লে আমি আমো খাব পাৰিলোঁ হয়। আৰু সেইবোৰ গছ যাৰ নেকি ভেলিউ বহুত, মাৰ্কেট ভেলিউ বহুত ৰিচ হয়, আৰু এনভাইৰনমেণ্টটো খুব ধুনীয়া হৈছে। আৰু এতিয়া আমি আহিম, দুৰ্গা মণ্ডপ আছে ইয়াতে, তাৰপাছত দুৰ্গা পূজাও কৰা হয় ইয়াতে। আৰু ইয়াত আছে সৌভাগ্য কুণ্ড। ইয়াত হৈছে মন্দিৰৰ প্ৰাংগণ, আৰু ইয়াতে ভোগো বিলাই। অহা সকলো মানুহকে ভোগ বিলাই, কিমান মানুহ আহিছে নাম নেজান, সকলো মানুহকে ভোগ বিলাই। আহক আমি অলপমান চাওঁ, আহক ইয়াৰে পৰিৱেশটো আহক। ইয়াতে ভোগ বনাই, গতিকে ইয়াত হৈছে ভোগ বলোৱা ঘৰ। আহক, গতিকে ইয়াত হৈছে ডাঙৰ দেউৰে ভোগ বনাই আছে। প্ৰত্যেক দিনাই আহক, হাজাৰ হাজাৰ হওক, শ হওক, যিমানেই দৰ্শনাৰ্থী নাহক কিয়, সকলো ইয়াতে ভোগ বনোৱা হয়। আৰু আপুনি দেখিব পাৰে কিমান ডাঙৰ কি বনাই আছে এতিয়া, ভোগ বনাই আছে। আপুনি কিমান বছৰৰ পৰা ভোগ বনাই আছে ইয়াতে? 8 বছৰ। বাও, 8 বছৰ হ'ল গতিকেও ইয়াতে ভোগ বনাই আছে। গতিকে আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা, মানে কেনেকুৱা লাগে আপোনাৰ? এইটো আমাৰ বহুত ভাল লাগে, বহুত জাতি আহে। হয়, প্ৰত্যেক দিনাই 100 মানুহৰ কাৰণে ভোগ মাছৰ বনাই। মাহটো বহুত হয়, মোটামুটি 1000, 1200, 8000 মানুহ মাছৰ মাহ বেছিকৈ বেছি হয়। আহে। আৰু শাওণ মাহটো হয়, শাওণ মাহটো বহুত মানুহ হয়। শাওণ মাহত শাওণ মাহটো মোটামুটি হেৰি মোটামুটি 100-200 হেৰি আছিলে শাওণ মাহ। শাওণ মাহটো আমাৰ শিৱৰ জন্মটো মানুহ বেছি হয়। মানুহ বেছি হয়। এতিয়া অলপ মানে আৰু এতিয়া চুলাত, ডাঙৰ ডাঙৰ চুলাত চুলা এতিয়া মানে মানুহ বেছি 3টা চুলা জ্বলাই দিওঁ। 3টা চুলা জ্বলাই দিয়ে, মানুহ যদি বেছি আৰু থাকে। মানুহ কম হয়, আৰু মানুহ যদি কম থাকে তেতিয়াহ'লে এটা চুলাতে দিয়ে। একজন তাৰমানে 100মান মানুহ হ'লে এটাই জ্বলাওঁ। তাৰমানে 200মান মানুহ হৈ গ'লে তেতিয়া দ্বিতীয় জ্বলাই যাওঁ। আৰু যদি আপোনাৰ 500 ওপৰ হৈ গ'লে গতিকে আমি ইয়াৰে দেউক লগ পালোঁ, আৰু দেউক
তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। বহু বছৰ ধৰি কিনে তেওঁ দেও হিচাপে আছে, তো আমি জানিব চেষ্টা কৰিম তেওঁৰ পৰা যে ইয়াৰ ইতিহাস কিবা কোনে বনাইছিল। আপুনি কিমান বছৰ হ'ল ইয়াতে? মই ইয়াত 15 বছৰ। 15 বছৰ ধৰি আছে। ইয়াৰ ইতিহাসটো কি, কেনেকৈ? ইতিহাসটো ইয়াৰ মানে আমাৰ পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় স্থাপিত হ'ল 1376। 1376 ইন্দ্ৰপাল পালবংশীয় ৰজাৰ দিনত, কিন্তু শিৱসিংহই প্ৰতিষ্ঠা কৰিলে। আহোম ৰজা শিৱসিংহই প্ৰতিষ্ঠা কৰিলে। শিৱসিংহই এই পুখুৰীটো খান্দিলে, এই পুখুৰীটো। আৰু তেতিয়াৰ দিনৰ ৰজা মহাৰজাবিলাকে দেৱ দেৱালয়বিলাকত বহুত ভূমি দান কৰিছে। আমাৰ পিংগলেশ্বৰ দেৱালয়ত প্ৰায় 1300 পুৰা মাটি, কিন্তু এতিয়া কালক্ৰমত সেইবিলাক মাটি নাই। দেৱালয়ৰ নামত এতিয়া আমাৰ প্ৰায় 40 বিঘামান মাটি আছে। খেতি মাটি আমাৰ মানে মন্দিৰ কেম্পাছ, ইয়াত আমাৰ এইখিনি মাটি আছে, টোটেল মাটিটো। আৰু খেতি মাটিটো আমাৰ গাঁৱৰে ৰাইজক আধি দিয়ে। আধিটো দেৱালত দিয়ে, আধিটো লৈ যায়। এইটো দেৱালৰ মানে এটা নিয়ম আগৰ পৰা চলি আছে এইটো। তাৰপিছত আমাৰ পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত আৰু এটা পৰম্পৰা আছে কি, আমাৰ 5টা পৰ্ব বছৰত। প্ৰথম বহাগ বিহু, তাৰপিছত দুৰ্গা পূজা, তাৰপিছত কাতি বিহু, তাৰপিছত শিৱ পূজা অৰ্থাৎ শিৱৰাত্ৰি, তাৰপিছত দৌল যাত্ৰা। এই 5টা পৰ্ব আমাৰ ইয়াত ফাগুন চ'তত যেতিয়া পূৰ্ণিমা হয়, ফাকুৱা দৌল পূৰ্ণিমাৰ দিনাখন তেতিয়া হয়। তাৰ উপৰিও আমাৰ এই দেৱালয়ত, আমাৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত ৰুদ্ৰযজ্ঞ হয়। আজি প্ৰায় 62 চনৰ পৰা আমাৰ ইয়াত যজ্ঞ চলি থাকে বছৰত। 3 বছৰ মূৰে মূৰে হয়, বহুত টকা পইচা লাগে। গতিকে আমাৰ 3 বছৰ মূৰে সেইটো যজ্ঞ মণ্ডপ তাত হয়। আৰু দুৰ্গা পূজা তাত হয়, সেইটো দুৰ্গা মণ্ডপ বুলি লিখাই আছে। তাৰ উপৰিও আমাৰ অঞ্চলৰ ৰাইজে মিলি ৰাস যাত্ৰা পালন, এইটো আঞ্চলিক ৰাইজে আমাৰ মন্দিৰৰ। কিন্তু 5টা পৰ্ব আমি কৰিবই লাগিব। আমাৰ পিংগলেশ্বৰ দেৱালয়ত এইটো 5টা পৰ্ব আমাৰ কৰিব লাগিব, নিয়ম এইটো কৰিব লাগিব। তাৰপিছত আমাৰ এই মন্দিৰটো আগতে জৰাজীৰ্ণ অৱস্থাত আছিল। মোটামুটি 2000 চনত এইটো ভূমিকম্পত ফাট মেলিলে, সম্পূৰ্ণ পাহৰিলোঁ। এই 7খন ফাট মেলিলে। এই 7খন ফাট মেলাত তেতিয়া আমাৰ আগৰ যি ডাইৰেক্টৰ আহিল, ডিচি আহিল, আহি তেওঁলোকে যে ইয়াত মানে পূজা অৰ্চনা কৰাটো অতিকৈ মানে ভয় লগা। কিবা কাৰণত যদি 7খন খহি পৰে, যাত্ৰীবিলাক পুৰোহিত গোটেই ঘটনা হৈ যায়। গতিকে তাড়াতাড়ি এইটো মানে হেৰি কৰিব লাগে, পুনৰ নিৰ্মাণ কৰিব লাগে। তেতিয়া আমাৰ অঞ্চলৰ ৰাইজ তাৰ ভক্তবিলাকৰ দান বৰঙণিৰে বহুত ভক্ত দান কৰিছে। এইটো মন্দিৰটো কমপ্লিট দান ডনেশ্যনেৰে মানে কেনেকৈ হৈছে। আৰম্ভ আপোনাৰ 1376 মানে স্থাপিত। কিন্তু তেতিয়াতো জনসংখ্যাটো একেবাৰে কম আছিল। এইবিলাকত অটব্য জংঘল, মানুহৰ মানে জনসংখ্যা কম। আৰু দেৱালয় বুলি কিয় কয়? দেৱালয় মানে ইয়াত মানে আমাৰ ইয়াত অৰ্ধনাৰীশ্বৰ কিয় কয়, মোৰ এটা তাৎপৰ্য এটা আছে। অৰ্ধনাৰীশ্বৰ আধা শিৱ আধা পাৰ্বতী। যেতিয়া সতী দাহ যায়, যিমানবিলাক দেৱ দেৱালয়বিলাক হৈছিল, সতীৰ য'ত মাংস টুকুৰা পৰিছিল তাতেই দেৱালয়ৰ মানে জন্ম হৈছিল। গতিকে আমাৰ ইয়াত সতীৰ 2 টুকুৰা মাংস পৰিছিল, স্তন আৰু উৰু। এই উৰুটো পৰিছিল, উৰুটো শিৱ হিচাপে ধৰি ল'লে আৰু স্তনটো মানে পাৰ্বতী হিচাপে ধৰিলে। সেইকাৰণে অৰ্ধনাৰীশ্বৰ, পিংগলেশ্বৰ অৰ্ধনাৰী, শিৱ পাৰ্বতী, তাৰমানে উমামহেশ্বৰ। আৰু আমাৰ এই পুখুৰীটোৰ তলে তলে এটা গুহা আছে। ভিতৰত দেখিছে নহয়, গহ্বৰটোত পানী আছে, আমাৰ মূল ভিতৰতো পানীৰ তল আছে। বাৰিষা আমাৰ তাত পূজা কৰাটো সম্ভৱ নহয়, কিন্তু তেওঁৰ পূজাখিনি আমি ওপৰৰ পৰা কৰোঁ, সেইটো লোক নাপায়। আৰু যাত্ৰীবিলাকে যিমানবিলাক মানে গাখীৰ ঢালিব লগা চব গহ্বৰ। পুখুৰীৰ পৰা আমাৰ তলে তলে এটা গুহা আছে। সেইফালে সেইটো সৌভাগ্যকুণ্ড, হনুমানৰ কাষত যে এটা আছে, সেইটো সৌভাগ্যকুণ্ড। কানেকশ্যনটো তাৰ পৰা সেনেকৈ মন্দিৰৰ ভিতৰত আছে। তাৰমানে বাৰিষা যেতিয়া পানী বেছি হ'ব, ক্ৰমান্বয়ে পানী যেতিয়া বেছি হ'ব, তেতিয়া মন্দিৰ পিনেদি আমাৰ পানীটো আহে। আৰু প্ৰবাদ আছে, এইটো মাগুৰ মাছ
সৰ্পযোৰ অহা যোৱা কৰি থাকে সৰ্প তাতে মন্দিৰৰ ভিতৰত থাকেই আৰু আমাৰ ভোগৰ মানে কথা হ'ল কি ভোগ আমাৰ ডেইলি ভোগ হ'ব ডেইলি ভোগ যাত্ৰী আহিলেও ভোগ নাহিলেও ভোগ হ'ব তাৰপিছত মানে অম্বুবাচীৰ বাহিৰে বন্ধ অনুযায়ী আমাৰ এই লকডাউন চকডাউন এইবিলাকত বন্ধ নাই আমি 5জন মানুহে আমি ভক্তি বিসৰ্জা কৰি ভক্তি লগাই আমি ঠিক আছে ঠিক আছে জানি ভাল লাগিল গোটেইকেইজন দেও আহক একেলগে আহক বিয়া হোৱা নাই ল'ৰাৰে হওক বা ছোৱালীৰে বিয়া হোৱা নাই ইয়াত যদি মানে 108 গাখীৰ 3 লিটাৰ ইয়াত যদি খালে তেতিয়া মানে বিয়া হৈ যায় তাৰপিছত তাৰ সতি সন্তান নাই এইবিলাকৰ ক্ষেত্ৰতো প্ৰমাণ বহুতেই পাইছে গতিকে সেনেকুৱাকৈ এটা মানে আমাৰ ইয়াত পৰম্পৰা এটা আছে এইটো আগত চ' পিংগলেশ্বৰ মন্দিৰত দিয়া হৈছে গোটেইকেইজন দেও তেওঁলোকে পৰিচালনা কৰে গোটেই মন্দিৰটো হাই হাই যদি ভাল লাগিল আপোনালোকে নিশ্চয় ভাল লাগিল বৰ ভাল লাগিল বহুত ভাল লাগিল আপোনালোকক মানে এনেকুৱাকৈ আমি যি বাৰ্তা পঠাব পাৰিছোঁ তাৰ কাৰণে আপোনালোককো আমি ধন্যবাদ জনাইছোঁ ভৱিষ্যতে যাতে এনেকৈ আকৌ আহি পেলাই ঈশ্বৰ যিবিলাক মানে হেৰি নীতি নিয়মবিলাক আমি ক'ব পাৰোঁ গতিকে এইখিনিতে ঠিক আছে বহুত ভাল লাগিল আপোনালোকক লগ পাই আৰু আগলৈকে লগ পাম বুলি আশা কৰিছোঁ থেংক ইউ সেইটো হ'ল যে বোলে এই সৌৰ জগতৰ আপোনাৰ লাইট আপোনাৰ তাতে সেই লাইটটোৰ মাজত হাঁহৰ যেনেকৈ যিমান মাজত এটা চকু আছে সেই চকুটোত তাতে শিৱা আৰু পাৰ্বতী দুয়োটা যোগ হৈ আছে আৰু যে বোলে হিমালয় পৰ্বতত পাৰ্বতী পৰমেশ্বৰ বুলি আছে কাশীত বিশ্বনাথ আৰু সেই বোলে এইটো সেই হিমালয় পৰ্বতৰ গৌৰী সিংহৰ ওপৰত যিটো আছে লাইটটো মাজত সেই লাইটটো এইটো যেনে লিংগৰূপ ইয়াতে আছে এই পৃথিৱীৰ ভিতৰত এয়া এটা আৰু এটা সেই পশ্চিমবংগত আছে এই দুটা এইটো হ'ল কি আমাৰ নিজৰ সৰু গতিকে এয়া হৈছে পিংগলেশ্বৰ দেৱালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য খুব ধুনীয়াকৈ প্ৰকৃতিৰ কোলাৰ মাজত ৰখা হৈছে চাৰিওফালে প্ৰকৃতি সুন্দৰ ৰূপত আছে বন্ধুসকল এয়া হৈছে সৌভাগ্য কুণ্ড পিংগলেশ্বৰ মন্দিৰৰে এইটো সৌভাগ্য কুণ্ড ইয়াৰ নাম দিয়া হৈছে সৌভাগ্য কুণ্ড কাৰণ ইয়াতে যদি আহি আপুনি কিবা কামনা কৰে সেইটো হয় বুলি মনা হয় বহুতো মানুহ যাৰ নেকি বিবাহ হোৱা নাই তেওঁলোকৰ বিবাহ হৈ গৈছে ইয়াতে আহি কামনা কৰাৰ পাছত সন্তান নহ'লে সন্তান হৈছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মনোকামনা পূৰ্ণ হয় আমি ইয়াতে আহি বন্ধুসকল আমি ইয়াতে আহি দৰ্শনাৰ্থী বহুত লগ পালোঁ তাৰে মাজৰে দৰ্শনাৰ্থী এজন লগ পালোঁ আৰু তেওঁৰ পৰা জানিব চেষ্টা কৰিম যে তেওঁৰ অনুভৱ কেনেকুৱা বা তেওঁ জানে নেকি ইয়াৰ ইতিহাস গতিকে কওকচোন আপোনাৰ বেজেৰাৰ বাছ ষ্টেণ্ডৰ পৰা তোমাৰ 5 কিলোমিটাৰমান দূৰত্বৱৰ্তীত পিংগলেশ্বৰ দেৱালয় অৱস্থিত ইয়াৰ পৰিৱেশটোৱে বাৰুকৈ মানে মানুহক ব্যাকুল কৰি তোলে মেইনলি ইয়াতে দুটা কুণ্ড আছে এটা সৌভাগ্য কুণ্ড আৰু মেইন মানে যিটো অৰ্ধনাৰীশ্বৰ শিৱ পাৰ্বতীৰ মানে গুপ্ত অৱস্থাত থাকে মূৰ্তিটো আৰু তোমাৰ ইয়াতে 5টা পূজা কৰা হয় তোমাৰ ৰাস আছে ৰাস উৎসৱ হয় দুৰ্গা মণ্ডপ আছে দুৰ্গা পূজা হয় দৌল উৎসৱ হয় বহাগ বিহু কাতি বিহু এনেকৈ হয় পুখুৰীটো তোমাৰ ইয়াত 14 বিঘাৰ মানে টোটেল এৰিয়া এইটো এই মন্দিৰটো আৰু ইয়াতে পুখুৰীটো আছে পুখুৰীটোৰ মাছটো ইয়াতে মন্দিৰ পৰিচালনা সমিতিয়ে তোমাৰ হেৰি কৰে সহায় কৰে তেনেকৈ মন্দিৰটোত আহি ভাল লাগে আৰু আপুনি যদি কিবা মনোকামনা কৰিছিল সেয়া পূৰ্ণ হৈছে এইটো মোৰ ক্ষেত্ৰত হৈছে গতিকে ইয়াতে মানে এইটো তথাকথিত কথা যে ইয়াতে আহি যদি আপুনি ভাবে কিবা এটা কথা সেইটো পূৰ্ণ হয় গতিকে জানিলোঁ আমি তেওঁৰ পৰা এই এটা আছোঁ মন্দিৰত আছোঁ গতিকে বহুত বহুত ধন্যবাদ আপোনাক জানি ভাল লাগিল
সো বন্ধুসকল এয়া আছিল পিংগলেশ্বৰ দেৱালয় বহুত প্ৰাচীন দেৱালয় আমি জানিবলৈ চেষ্টা কৰিলোঁ ইয়াৰ ইতিহাস কি লগতে আমি ইয়াৰ এনভাইৰনমেণ্টৰ বিষয়েও জানিবলৈ চেষ্টা কৰিলোঁ খুব ধুনীয়া পৰিৱেশত আছে তাৰোপৰি ইয়াত আহি যদি আপুনি কিবা মনোকামনা কৰে সেয়াও পূৰ্ণ হয় আশা কৰোঁ আপোনালোকৰ এই বহু বেছিকৈ অজ্ঞান বুলি ক'বলৈ পাৰি যে বহুত কমকৈ জানে এই বিষয়ে এই মন্দিৰটোৰ বিষয়ে স্থান হৈছে আপোনাৰ বেজেৰাৰ ওচৰতে গতিকে জানিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোককো জনাবলৈ চেষ্টা কৰিলোঁ এই মন্দিৰটোৰ বিষয়ে আশা কৰোঁ জানি ভাল লাগিল যদি জানি ভাল লাগিল তেতিয়াহ'লে এবাৰ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো পুনৰাই এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আজিলৈ ইমানতে এৰিছোঁ শুভৰাত্ৰি